লখিমপুৰৰ দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তত উত্তপ্ত পৰিস্থিতি উত্তপ্ত হোৱাৰ আগতে প্ৰাইম নৰ্থ ইষ্টৰ কেমেৰা ঘূৰিল পঞ্চায়তটোৰ ভিতৰত। ভালদৰে দৃশ্যখিনি মন কৰক। জনশূন্য পঞ্চায়ত, নাই কৰ্মচাৰী। সময় তেতিয়া 10:45। 11 বজাত আহিল সম্পাদক আৰু এগৰাকী কৰ্মচাৰী। হয়, টাইমটো কিমান হয় পিছত আপোনালোকৰ? চাৰে 9টা বজাত। চাৰে 9টা বজাত। এতিয়া কেতিয়া বাজিছে? এতিয়া 11টা বাজিছে। কিমান সময় দেৰি হৈছে? 2 ঘণ্টা দেৰি হৈছে। কৰ্মচাৰীগৰাকীৰ আকৌ ভাল নাম আছে। ৰাইজে তলা ওলোমোৱা পঞ্চায়তত পিছ দুৱাৰে সোমাই কাম চলাইছে তৃষ্ণা গোস্বামী নামৰ কৰ্মচাৰীগৰাকীয়ে। অন্যহাতেদি ৰাইজৰ অভিযোগ চৰকাৰৰ পৰা দিয়া 3টাকৈ আৱাস গৃহৰ গৰাকী তেওঁ। কি হৈছিলে ঘটনাটো? মেম্বাৰ নাম কি? অজন্তা পেগুটলে। কিমান টকা খাইছে? ঘৰ দিম বুলি 5,000 টকা খাইছে। সম্পাদক আহি পোৱাত সম্পাদকক ঘেৰাও স্থানীয় ৰাইজৰ আৰু নিষ্ঠাবান বিজেপি কৰ্মীৰ। সম্পাদক প্ৰফুল্ল ফুকনৰ মতে বহুকেইজন বিজেপি নেতাৰ কথা মতে তেওঁ দিছে ৰাইজক ঘৰ। ৰাইজৰ জেৰা অন্তত তেওঁ কয়, হৰে কৃষ্ণ বৰুৱা, নৱ শইকীয়া, লেলিন দলে আৰু বিধায়ক প্ৰতিনিধি সুনীল কুমাৰ হাজৰিকাৰ নেতৃত্বলৈ এই আৱাস গৃহৰ বাবে তালিকা প্ৰস্তুত কৰিছিল। তেতিয়া ফোন কৰিছে যে আপুনি গাঁওবুঢ়া মাদাৰটো কেঞ্চেল কৰক। আমি কালি 8টা বজালৈকে আমাৰ মিটিং হৈছে, বিজেপি কৰ্মীৰ লগত মিটিং হৈছে। বিজেপি কৰ্মী বুলি কৈছে, বিজেপি কৰ্মীৰ লগত মিটিং হৈছে। আমি বুজাবুজি কৰিছোঁ, আমাক আপোনাৰ লিষ্টটো ঠিক কৰি দিবলৈ কৈছে। মই বোলো তুমি ক'লে মই নামানো, মোক ভিডিঅ' ক'ব লাগিব। তাৰপৰা ভিডিঅ'ক আপুনি সুধিব বুলি ক'লে, নহয় বোলো ভিডিঅ' আমাৰ ইয়ালৈ আহিব, এতিয়া মই তাতে সুধিম। ভিডিঅ' অহাৰ পিছত মই ছাৰক সুধিলোঁ, ছাৰ কি কৰোঁ? তেওঁলোকে হৰকৃষ্ণ এইটো কথা কৈছে, আপুনিতো গাঁওবুঢ়ালৈহে কৰিব কৈছিলে। গাঁওবুঢ়ালৈতো তেওঁ কোৱা নাই দেই, এইটো মিটিং এখন কৰি পেলাই সিদ্ধান্ত কৰিছিলে। তেতিয়া ছাৰে ক'লে ঠিক আছে, বিজেপি কৰ্মীসকলে যদি কৰি দিয়ে আমাক কি আছে, আমাক লিষ্টটোহে লাগে, আপুনি তেখেতলোকৰ সহযোগত কৰক। তেতিয়া মই হৰকৃষ্ণলৈ উল্টাই ফোন কৰিলোঁ যে হৰকৃষ্ণ, মই বিডিঅ' ছাৰক সুধিলোঁ, বিডিঅ' ছাৰে এনেকৈ কৈছে। আপুনি যিটো বিজেপি কৰ্মীৰ কথা কৈছে, বিজেপি কৰ্মীসকলে যদি কৈ দিয়ে, ঘৰটো বিজেপি কৰ্মীৰ কাৰণে আহিছে নে কংগ্ৰেছ UDF চবৰ কাৰণে আহিছে নে নিৰপেক্ষখিনিৰ কাৰণে আহিছে? এইটো পাৱাৰটো নিজে কাঢ়ি লৈছে, গাঁওবুঢ়াৰ পৰা পাৱাৰটো নিজে কাঢ়ি। কোনে কাঢ়ি লৈছে? 1 নম্বৰ হৰকৃষ্ণ। হৰেকৃষ্ণ কোন হয়? 1 নম্বৰতে হৰকৃষ্ণ। হৰকৃষ্ণই মোলৈ ফোন কৰি আছে। ৰ'ব, হৰকৃষ্ণই মোলৈ ফোন কৰি আছে আৰু তাত কোন কোন মিটিং আছে কোন কোন মানুহ আছে মই নাজানো। এইটো কৈছে যে আমাৰ দলীয় কৰ্মীসকলে সৈতে আমি 8টা বজালৈকে মিটিং কৰিছোঁ, ছাৰে এইটো চলিউশ্যন দিছে, আমাক কৰি দিবলৈ কৈছে। তেতিয়া মই যেতিয়া ছাৰৰ লগতো ক'লোঁ, ছাৰে ক'লে ঠিক আছে, সিহঁতে যদি কৰিবলগীয়া একো নাই। তেতিয়া মই হৰকৃষ্ণলৈ ফোন কৰিছোঁ, হৰকৃষ্ণ, মই বিজেপিত কোনো মানুহ চিনি নাপাওঁ, মই জানিলেও মই চিনি নাপাওঁ। তুমি কাক কাক মাতা, কেনেধৰণে চলিউশ্যন হয় তাক মাতা। মই যদি এজন বিজেপি কৰ্মী বুলি পঞ্চায়ত অফিচলৈ এই লিষ্টটোৰ কাৰণে মাতোঁ, কংগ্ৰেছে বেয়া পাব, কংগ্ৰেছৰজনো মাতিব লাগিব। AGP-জনে বেয়া পাব, AGP-জনেও মাতিব লাগিব। BJP-জন কিবা তাৰ কমিউনিষ্ট আছে যে সিহঁতি বেয়া পাব, সিহঁতেও মাতিব লাগিব। মই কোনো মানুহকে নামাতোঁ। যেতিয়ালৈ তুমি দলীয় কথালৈ লৈ গ'লা, তেতিয়া তুমি কাক মাতি এইটো মোক চলিছে। এইটো কথা জনাওক যে 266 ঘৰ মানুহ যে আপোনালোকে কৰ্তন কৰিলে, ইয়াৰ ভিতৰত দুখীয়া আছিল নে ধনী আছিলে? সেইটো মই নাজানো। আপুনি নাজানে যদি কেনেকৈ কাটিব পাৰিলে? সেইটো কথাটো ইয়াৰ মূল মানুহজন কোন? ৰ'ব সেই কথাটো আমি লিষ্টটো প্ৰথম দুটা আমি ক'লোঁ যে সীমান্ত আমাৰ যিটো GPC সীমান্ত তেওঁ হেৰিত যাব, গণকদলনীত যাব। ক'লে মই 12টা বজালৈকে থাকিম। তেতিয়া মই ক'লোঁ তুমি 12টা বজালৈকে থাকা যদি ডাঙৰ ডাঙৰ ৱাৰ্ডকেইটা কৰি থৈ যোৱা, মই সৰুকেইটা যেনে তেনে টেকেল কৰিম। এই বুলি ক'লে বৰাটিটো প্ৰথম উলিয়াই ল'লে। বৰাটি ৰাইজ আছে তাত উপস্থিত। বৰাটি 6-7টাত বেছি আছে, বৰাটি বহুত মানুহ আছে। বৰাটি মানুহ আছে, বৰাটিক লিষ্টখন বৰাটি বোকাদুৱা চব আছে এইখিনি মানুহ। ৰাইজে যিটো কমপ্লেইন কৰিছে যে ঘৰৰ নামত প্ৰত্যেকটো ঘৰৰ নামত 5,000-6,000কে টকা লৈছে, 500-600কেও টকা লৈছে, এইটো কেনেকুৱা? কোনোবাই পঞ্চায়ত ছেক্ৰেটাৰীয়ে পইচা লৈছে বুলি কয়, ৰাইজে কৈছে আছে, কাষত আছে, মোৰ বাৰীত সোমাইছে। প্ৰমাণ দিয়ক। যদি কোনোবাই 2 টকা পইচা লৈছে বুলি কয় আয়ৰ ঘৰত, মোৰ চাকৰি জীৱনত মই আজি নহয়, মেম্বাৰ টকা লৈছে আমি নাজানো। তেওঁলোকে দেলালি ঢেৰ মানুহক দিছে। এতিয়াতো যোৱাকালি কৈছে কি জানিছে নাই, যিবিলাক ল'ৰাই বোলে এতিয়া নামবোৰ ৰাখিলে সিহঁতি মানুহৰ ঘৰে ঘৰে গৈ পইচা লৈছে, সেইবিলাক ৰিপৰ্টো মোৰ মেম্বাৰে অকলে 5,000 টকা ল'ব পাৰে জানো? নে আপোনালোকে কিবা জালিয়াতি চলে নেকি? অংকৰ কিবা মিলা মিছা চলে নেকি? যদি কোনোবাই যদি মই 2 টকা পইচা মোৰ চাকৰি কালত
PMAY যে IAY নামত যদি মই 14 বছৰ জামুগুৰিত কৰি আহিলোঁ, জামুগুৰিত কোনোবা মানুহক সোধক কাৰোবাৰ যদি 2 টকা লৈছোঁ প্ৰমাণ উলিয়াই দিয়ক, মই ৰেজিগনেশ্যন সিদ্ধান্তটো আপোনালোকে অকলে 500 ঘৰৰ মানুহক যিখিনি আপোনালোকে ঘৰ দিছে, এইটো ধনী মানুহ সোমাই গৈছে, 3বাৰ পোৱা সোমাই গৈছে। এতিয়া অলপ আগতে সুনীল হাজৰিকা ডাঙৰীয়াই মোলৈ ফোন কৰিছে, মোক কৈছে আপুনি প্ৰকৃততে 500 বা 550 মানুহ ৰাখি দিয়ক, কেলৈ আমি নহ'লে তাৰপৰা হেৰি মানে আমি ঘৰেই নাপাম দক্ষিণ নাৰায়ণপুৰে। তেখেতে আমি দক্ষিণ নাৰায়ণপুৰে ঘৰ নাপাম বুলি কৈছে। তেখেতলোকৰ চিন্তাটো তেনেকুৱা নপৰে, কিন্তু তেখেতে তেখেতে নপৰে ইয়াত, কিন্তু তেখেতে এই মাত্ৰ ছাজেশ্যন দিছে আপুনি যেনে তেনে 500 কৰি দিয়ক। আপুনি ৰাইজৰ ছাজেশ্যন শুনক না, কি আপুনি এটা কথা কওক, আপুনি এটা কথা কওক, আপোনাক কি বিজেপি নেতা কৰ্মীয়ে কিনি থৈছে নেকি? দিব নোৱাৰে নহয়, নাই আপুনি পাব্লিকৰ কথাটো কওক। হেৰি নহয়, এতিয়া আপোনাক এটা কথা কওঁ যে আপুনি যিজন হৰে কৃষ্ণৰ কথা ক'লে, এই হৰে কৃষ্ণ বোলা মানুহজন কোন? আমাক হৰে কৃষ্ণক লাগে, আমাৰতো এই আমাৰ পঞ্চায়তৰ মানুহ হয় নে নহয়, আমাক সেইটো লাগে। যদি হৰে কৃষ্ণ আমাৰ পঞ্চায়তৰ মানুহ হয়, তেতিয়াহ'লে আমাক হৰে কৃষ্ণক আমাৰ ইয়াত লাগে। গামবোৰক দায়িত্ব দিছে, গামবোৰক মাতি দিব লাগে। আৰু এটা কথা, আপুনি যিজন সুনীল হাজৰিকাৰ কথা কৈ আছে, সেই সুনীল হাজৰিকা আমি আমাৰ এই দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ মানুহ হয় নে নহয়, সেইটো আমাক খণ্ডৰ এই এটাইকেইটা পঞ্চায়তৰ দায়িত্বত MLA চাই দি থৈছে। নৱশইকীয়া কোন হয়? নৱশইকীয়া বুলি অভিযোগ আহিছে, নৱশইকীয়া বুলি অভিযোগ আহিছে, নৱশইকীয়া কোন হয়? নৱশইকীয়া সেইদিনা উপস্থিত আছে তেওঁ। শান্তিপুৰ নে বটানী গাঁৱত। মানে আপুনি এইটো কথা বাৰে বাৰে স্পষ্টভাৱে ক'ব বিচাৰিছে নেকি পৰোক্ষভাৱে যে বিজেপি কৰ্মী হেঁচাত আপুনি তেনেকুৱা কাম কৰিছে? ৰিয়েলি তেওঁলোকে মোক কৰি দিছে, মানে ৰাইজৰ আৱেগ অনুভূতিখিনি নাই মানে ইয়াত, বা দুখীয়া ৰাইজৰ চিনি পায় নেকি? বহুত ৰাইজ, এইখিনি ৰাইজ কি সেইদিনা মই উঠি আহিব নোৱাৰিলোঁ। মোৰ গাড়ীত থকা বাইকত থকা পানী বটলটো নিবলৈ মই উঠি আহিব পৰা নাই, ইমান মানুহ। আৰু এটা ৰাইজৰ অভিযোগ, আপোনালোকৰ কাৰ্যালয়লৈ সময়মতে মানুহ নাহে, আৰু ইয়াত 10টা বজাত দেখিছে তলা লগ হৈ আছে, তলাটো ৰাইজে বন্ধ কৰি দিছে, এতিয়া সময়মতে মানুহ নাহে। এতিয়াও অকণমান আগত এজন মানুহ আহিছে আপোনালোকৰ কৰ্মচাৰী, এতিয়া তেওঁ টেক্স কালেক্টৰ, সেইটো বেলেগ কথা আমি নাজানো, কিন্তু বাকী আমাৰ ষ্টাফ GRS আৰু একাউণ্টেণ্টজনী কেইটাত আহিছে কওকচোন? একাউণ্টেণ্ট আৰু কৃষ্ণা গোস্বামী কেইটাত আহিছে সোধকচোন? সেইটোতো এইটো এতিয়া নিজৰ একাউণ্টেণ্ট সোমাই আছে, তাৰ মতে আহিব লাগে। আমাৰ দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ মানুহকেইটা বেলেগ কথা। কিমান সময়ত আহিছে? মোৰ এটা বিশেষ আপত্তি, আপুনি হৰে কৃষ্ণক মাতক, নৱশইকীয়াক মাতক। হৰে কৃষ্ণ কোন, নৱশইকীয়া কোন, গোটেই ৰাইজে চিনি পাব লাগে। আপুনি যেতিয়া তেখেতলোকৰ গান লৈ গৈছে উল্লেখযোগ্য যে গাঁওসভাৰ সিদ্ধান্ত মৰ্মে প্ৰায় 767 ঘৰ বাসিন্দা থকাৰ পিছত 500জন সদস্যইহে চৰকাৰী আৱাস গৃহ পাব বুলি উন্নয়ন খণ্ডৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। লগে লগে 500জন দুখীয়া সদস্যই চৰকাৰী আৱাস গৃহ পাব বুলি ৰাইজৰ জৰিয়তে প্ৰস্তাৱ লোৱা হয়। কিন্তু ইয়াৰ পিছতে ৰাইজৰ অভিযোগ মতে বিধায়ক প্ৰতিনিধি সুনীল হাজৰিকা আৰু বহুকেইজন বিজেপি কৰ্মীৰ নেতৃত্বত সম্পাদকে ধনী শ্ৰেণীৰ লোকৰ নাম অন্তৰ্ভুক্ত কৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। দুৰ্নীতিৰ বিৰুদ্ধে শ্লোগান দিয়া চৰকাৰৰ দিনত বিহপুৰীয়া সমষ্টিত কোন এইজন বিধায়ক প্ৰতিনিধি সুনীল হাজৰিকা বুলি ৰাইজে পঞ্চায়তৰ চৌহদ উত্তাল কৰে। ক্ষোভিত ৰাইজে বিজেপি পালি নেতা হিচাপে গণ্য কৰি দুলাল ফুকন নামৰ এজন ব্যক্তিক মিচিং জনজাতি লোকসকলক অৱহেলা কৰা বুলি পঞ্চায়তৰ চৌহদত লপা থপা দিয়াৰ উপৰিও পালি নেতাৰ দালালি নচলিব বুলি শ্লোগান দিয়ে। ইয়াৰ পিছতেই নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ বিষয়াজনক নাৰায়ণপুৰ ব্লক বিজেপিৰ যুৱ নেতা ৰূপম বৰাই ভৰিত ধৰি দুখীয়া ৰাইজক উদ্ধাৰ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে যুৱ নেতা ৰূপম বৰাৰ নেতৃত্ব আৰু সাহসৰ বাবে আজি পিছপৰা নদী কাষৰীয়া ৰাইজে হিটলাৰীভাৱে কাম চলোৱা পালি নেতাসকলৰ বিৰুদ্ধে মাত মাতিবলৈ সুবিধা পায় বুলি বহুতে কয়। এই সম্পৰ্কে আপুনি কি ক'ব? আজি আচলতে এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। আজি আমাৰ দক্ষিণ নাৰায়ণপুৰ ব্লকৰ অন্তৰ্গত দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ যিটো উত্তপ্ত পৰিস্থিতি হৈছে, আমি সঁচাকৈ দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। যিহেতু
গাঁও সভা কেইবাখনৰো অন্তত গাঁও সভা পাতি দুখীয়া অতি দুখীয়া মানুহক ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠিয়াইছিলে। নিৰ্বাচিত কৰি পঠিওৱাৰ পাছত 767জন মানুহক ইয়াৰ পৰা ব্লকলৈ পঠিয়াই দিছিল। আকৌ পুনৰ ঘূৰি আহিছিল যে 500জন মানুহকে অন্তৰ্ভুক্ত কৰাব লাগে। কিন্তু 500জন মানুহক অন্তৰ্ভুক্তি কৰোৱাৰ ক্ষেত্ৰত যেনেদৰে গাঁও সভা পাতিছিল আগতে ছেক্ৰেটৰীয়ে নিজে স্বয়ম্ভূ সিদ্ধান্ত লৈ নিজে নিজৰ আত্মীয় চিনাকি মানুহক আমাৰ বিজেপি দলটোক বদনাম সানিবৰ কাৰণে নিজৰ পৰিয়ালৰ আত্মীয়ক মাতি বিজেপি সজাই তেওঁলোকৰ হেঁচাত মই কামটো কৰিছোঁ বুলি দুই এটা নাম কৈছে। সচিবে ছেক্ৰেটৰী দক্ষিণ বিভাগ সচিব ছেক্ৰেটৰী প্ৰফুল্ল ফুকনে নিস্পষ্টভাৱে কৈছে হৰে কৃষ্ণ বৰুৱা, নৱ শইকীয়া আৰু লেলিন দলে আৰু বিধায়ক প্ৰতিনিধি সুনীল হাজৰিকাৰ হেঁচাত তেখেতে দুখীয়া মানুহক নেওচি ধনী মানুহক ঘৰ দিবলৈ বাধ্য হৈছে। ইয়াৰ পাছতে উন্নয়নৰ খণ্ড বিষয়াগৰাকীয়ে সম্পাদকজনক বদলি কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ইয়াৰ একশ্যন মই ল'ম। আজিহে গম পাইছোঁ মই অৱশ্যে কোনো লিখিতভাৱে জনোৱা নাই যে 10টালৈকে পঞ্চায়তৰ অফিচ খোলা নাই বা কাৰ্যালয়ত মানুহ নাই, হয়তো মই গম পোৱা নাই। কিন্তু মই আজিয়ে ইয়াৰ একশ্যনটো ল'ম। অকল এইটো বুলি নহয়, প্ৰত্যেকটো পঞ্চায়তৰে একশ্যন ল'ম। মই একশ্যন আকাৰে মই সিহঁতক জনাই দিম। লগতে ৰাইজে উন্নয়ন খণ্ডৰ বিষয়াগৰাকীৰ সন্মুখতে দুখীয়া ব্যক্তিৰ তালিকাও প্ৰস্তুত কৰে। লখিমপুৰৰ বিভিন্ন পঞ্চায়তত এনেধৰণৰ ঘটনা বা জালিয়াতি ৰাইজৰ আগত দাঙি ধৰিবলৈ সৰব হ'ব আপোনাৰ চেনেল প্ৰাইম নৰ্থ ইষ্ট। লখিমপুৰৰ পৰা মৃগাংক মোহন দত্তৰ ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।